নমস্কাৰ বন্ধু-বান্ধৱী সকলোলৈ স্বাগতম জনাইছো মোৰ দিব্যা এণ্ড কৌশিক চেনেললৈ আৰু আজি এঠাইলৈ গৈ আছো আপোনালোকৰ আগত দেখাম আৰু এটো পুৰণা ভিডিও হয় 2 বছৰ আগৰ আৰু আপোনালোকৰ আগত মেমৰি হিচাপে প্ৰেৰণ কৰিছো যাতে মেমৰি হৈ ৰৈ যাও আৰু থাম্বনেল দেখি গম পাইছে আমি কলৈ গৈ আছো এয়া দেখিছেই নহয় আমি ডিব্ৰুগড় সাইটৰ পৰা গৈ আছো আমি বগীবিল ব্ৰিজত গৈছো আৰু আপোনালোকে সকলোৱে দেখিছে বগীবিল ব্ৰিজ আৰু মোৰ ফালৰ পৰা মই দেখাম আপোনালোকক আজি বগীবিল ব্ৰিজ ভিডিওটো বহুত আগতে দেখাম বুলি লৈছিলো কিন্তু কিবা কাৰণত এটো ৰৈ গল আৰু আপোনালোকৰ আগত এতিয়া প্ৰেৰণ কৰিছো বলকচোন বগীবিল ব্ৰিজ চাও এয়া চাওকচোন ভালেখিনি দূৰ যাব লাগে নাই কমেও সম্ভৱ 10 কিলোমিটাৰ মানটো যাবই লাগে যিখিনি ডিব্ৰুগড় যেটো বিচিপিএলৰ হেখিনিৰ পৰা প্ৰায় মুঠতে 10 কিলোমিটাৰ মান বেছি হ'ব নেকি এয়া চাও এন্ট্ৰি গেটখন পাইছো আৰু কিনাই দেখিছেই নহয় এয়া হল ট্ৰেইন লাইন গৈছে বৰ ধুনিয়া এটা ভিউ আহে এয়া চাওকচোন কাখে ট্ৰেইন আহি আছে কিমান ধুনিয়া এটা পৰিবেশ এয়া চাওক ট্ৰেইনখন আহিছে খুব সুন্দৰ এটা সময়ত আহিলো যিখন কিনাৰেদি ট্ৰেইন গৈ আছে বৰ ভাল লাগিছে ভিউটো আৰু দেখিছেই নহয় এয়া আগে এখন ট্ৰাক এখন গৈ আছে আৰু এখন ট্ৰেইন আৰু খুব ধুনিয়া সৌন্দৰ্যৰে ভৰা দিনটো আছিল সেই দিনটো আৰু আমি ঘৰলৈ গৈ আছিলো তেজপুৰলৈ আৰু তেতিয়াতে এইটো ভিডিও কৰা হৈছিল আমি বগীবিল হৈ গৈছিলো আৰু ৰাস্তাবোৰ খুবেই ভাল আৰু এয়া চাও ষ্ট্ৰিট লাইটবোৰ ষ্টাৰ্ট হৈ গল এইখিনিৰ পৰা ব্ৰিজখন পাবলৈ আৰু কমসে কম 2 কিলোমিটাৰ বেছিহে আছে ষ্ট্ৰিট লাইটবোৰ তাৰ পৰাই দি দিছে 2 কিলোমিটাৰ মান আগৰ পৰাই আৰু এইয়া চাওক হেই দেখিছেই নহয় আৰু অকমান যাব লাগিব আৰু 1 কিলোমিটাৰৰ বেছিহে হ'ব আৰু সুন্দৰ এটা পৰিবেশ আৰু আপোনালোকে যদি দেখা নাই আজি ভিডিওৰ জৰিয়তে দেখিব যিসকলে দেখা নাই আহিব পৰা নাই বহুত দূৰত থাকে এতিয়া আমি ব্ৰিজৰ ওপৰ পালোহি ফাইনালি এয়া চাওকচোন কিমান সুন্দৰ এটা ভিউ দেখিছেনে কাষে ষ্ট্ৰীট লাইটবোৰ ৰাতিৰ ভিউ যে ক'বই নালাগে বৰ সুন্দৰ লাগে আৰু ইয়াত কেইখনমান ফটো মাৰিছিলো আপোনালোকৰ আগত শেষত প্ৰেৰণ কৰিম আৰু এয়া চাওকচোন কিমান ধুনিয়া গোটেই সমানকে কি ধুনিয়াকে ষ্ট্ৰীট লাইট ৰাতি হলে জ্বলি থাকে খুব ধুনিয়া এটা পৰিবেশ আপোনালোকে চাওক উপভোগ কৰক ভিডিওটো এয়া চাওক কিমান সুন্দৰ লাগিছে চাওকচোন দলঙৰ ভিউটো ষ্ট্ৰীট লাইটৰ মাজে আমি গৈ আছো আৰু এতিয়া মজিয়াত আছো ব্ৰিজখনৰ আৰু পৰিবেশটো চাওকচোন কিমান ধুনিয়া সৌন্দৰ্যৰে ভৰা আৰু আজিলৈ আহিছো ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ কৰিব আজিলৈ বাই বাই